নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 1 তাৰিখ সকলোকে হেপী নিউ ইয়েৰ। সকলোৱে ভালে ভালে যাওক। 22 চন যেনে গ'ল 23 চনটো সকলোৱে বহুত ভালে ভালে যাওক। আৰু এতিয়া মই গৈ আছোঁ আমাৰ ডিলাৰৰ পৰা মানে পিকনিক এটা ওলাইছে, তো তালৈকে যাওঁ। আজি জানুৱাৰী 1 তাৰিখ বুলি ফাৰ্ষ্ট বুলিকে ওলাই যাওঁ, অকণ ফুৰোঁগৈ, দেখুৱাওঁগৈ, মটৰবিলাকে অকণমান দেখাম। তো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, গৈ থাকোঁ। মানে লগৰবোৰৰ মানে ষ্টাফখিনি চব গৈ আছে তালৈকে যাওঁ। কেনেকুৱা প্ৰয়োজন আয়োজন কৰিছে, তেনেকৈ কি কৰিছে দেখুৱামগৈ অলপ চলপকৈ, বাকী নযোৱাটো দেখাম আৰু। তো গৈ থাকোঁ ব'লক। তো এতিয়া মই মোটামুটি কৰি অকণমান যাওঁ। আৰু মানে চাই দিব আমাৰ এনেই সৰুৱা টাউনখন, আমাৰ গোলাঘাট টাউনখন অকণ আজিতো বৰ্তমান চবেই পিকনিকত গৈছে, খালী হৈছে ৰাস্তা। আৰু এইটো আমাৰ গোলাঘাট ৰোড, এয়া দেখিছে, এইখন আমাৰ গোলাঘাট ৰোড বুলি কয়। আৰু এইখিনিয়ে এইটো কিবা পাৰ্ক চাৰ্ক বনাই আছে এইডোখৰত, দেখিছে নতুনকৈ। আৰু সেই পাৰ্কবোৰ আহিলে নহয় আমাৰ চাম্পুল হন্দা নাই নে মানুহ তো এয়া হ'ল মই য'ত কাম কৰোঁ, আমাৰ চাম্পুল হন্দা ডিলাৰখন। বেনাৰ খোৱাৰ পৰা এইপিনে আহিলেও এইপিনে পাব। হেপী নিউ ইয়েৰ। তো বিতুমুন্দা আমাৰ চেলছ মেনেজাৰ। তাৰপিছত মই কাম কৰোঁ ইয়াত, মোৰ ছাৰ্ভিচৰ ছেক্টৰ হয়, এইটো চেল ছেক্টৰ হয়। তো এদিন কেতিয়াবা বাৰু ভিতৰত এখন নজা দেখাম বাৰু। এতিয়া বৰ্তমান বাকীবোৰ আহক, মানে মিটিং জেগালৈ যাব লাগিব। আৰু হয়তো ওপৰত দেখিছে এম বজাৰ, ইয়াতে এম বজাৰ খুলিছে, একদম ফ্ৰণ্টে কিয় যাম। তো এয়া আমাৰ ধনশী দলং, আৰু সেইপিনে তলত চবৰে সকলো পিকনিক খাই আছে, পুৰা ভিৰ লাগি আছে আজি 1 জানুৱাৰী বুলি। তো এয়া মজা। তো এইখিনিতে পাচলি চাচলি বিকিছে, একদম পুৰা এপিনেদি হৈ যাব লাগিব। তো আমি একদম পোনে যাব লাগিব, বাইপাছ একদম আমাৰ ৰঙাজান বাইপাছ পালোহি। বাকীকেইটা আহি আছে লাহে লাহে, আমিও অকণমান লাহে লাহে মানে ৰঙাজানৰ ওচৰলৈকে অসমগৈ। তো এইটো ৰঙাজান চাৰিআলি, এইপিনে যায় হৈ দেৰপানী, আৰু এইপিনে গুৱাহাটী হৈ যায়। তো এয়া ছেকেণ্ড হেণ্ড মানে গাড়ী পায় ইয়াত, দেখিছে। তো লাকি এইপিনে চাই দিয়া, এয়া লাকি দিব হা গৈ থাকোঁ এইপিনে এনেকৈ গৈ থাকিব লাগিব। আৰু গৈ থাকোঁ আপোনালোকক দেখাই যা একদম সৰুৱে ফুল চাওক, কি ধুনীয়া লাগিছে। চাবলৈও বৰ বেয়া দেই। এতিয়া ফাইনেলি পাই গ'লো। এতিয়া বাইকখন ষ্টেণ্ড কৰি অকণমান দেখাওঁ। এই হা তো আমাৰ এতিয়া প্লেচলৈ পাই গ'লহি, একদম পূৰা দেখিছে, সকলোৱে একদম পূৰা মানে আয়োজন কৰিব লাগিছে। আৰু এইপিনে পূৰা ধুনীয়া সৰিয়হ একদম খেতি দেখিছে, সৌপিনে বনোৱা ঢেৰ পূৰা সৰিয়হ খেতি, একদম মজা লাগিছে। একদম গৈ পিনে ফটো চটো তুলিম বাৰু। আৰু এইপিনে আমাৰ সকলোকে দেখাই দিওঁ অলপ চলপকৈ। তো এয়া একদম কি বন্ধাকবি শাক কাটিছে, একদম হেপী নিউ ইয়েৰ। তো লাকি হেপী নিউ ইয়েৰ দেই। হেপী নিউ ইয়েৰ। তো বিতুমন্দাই চালাড তালাড কাটিছে। তো এইপিনে কিবা কিবি কি বনাইছে, মাছ আছে বোলে, মাছ ফ্ৰাই হ'ল। এইটো কিবা হেপী নিউ ইয়েৰ। তো দাদা হেপী নিউ ইয়েৰ দেই। এয়া সকলো। তো আমাৰ চাহতো আহিব অলপ পিছত। বাকী মানে সেইপিনে অকণমান জেগাবোৰ অকণমান ভিউবোৰ দেখামগৈ, অকণমান গৈ মানে নদী চদী আছে। তো বাকী কি আয়োজন হয় দেখাই আছোঁ। একদম নজৰ আছে বেক চাইডে, একদম পুৰা মজা লাগিছে। আৰু এইপিনে পৰা এজন আহিছে, ওলাব মানে লাষ্ট, আজিৰ কাৰণে লাষ্ট আৰু আমাৰ লগত। তো এয়া একদম পুৰা মজা নজৰা, একদম পুৰা শুই লাগি গৈছে একদম ওপৰ, একদম মানে শুই দিব নোৱাৰোঁ বৰ্তমান। তো এয়া নতুন মানে ফাৰ্ষ্ট জানুৱাৰী, একদম মজা ধুনীয়া বস্তু দেখিছোঁ, একদম কি নজৰা চাহ। শুই পিনে অকণমান চামগৈ। তো মানে ঘৰত নাই আপোনাৰ লগত, চাহত যাব, তাৰপিছত অকণমান ফূৰ্তি চূৰ্তি কৰি ভাত চাত খাই তাৰপিছত আকৌ কিবা যামগৈ আৰু। বেছি দেৰি মানে ডাঙৰ দীঘলীয়া ব্লগ নকৰোঁ, শ্বৰ্টকৈ কৰিম যিমান পাৰোঁ। তো এতিয়া সকলোৱে চাহ তাহ খাইছে, মই চাহ খাই পিনে একদম অলপ ভালকৈ একদম মানে সৰিয়হ খেতি মানে দেখুৱাব যাম। তো চাহ খাই লওঁ আগত। তো খাইছে আৰু চবেই চাহ। নজৰা দেখিছে বাকী কেনেকুৱা
পুৰা ৰিলছ বনাই ঘূৰি ফুৰি আছে ছোৱালী তাৰপিছত এয়া মটৰৰ খেতি একদম পুৰা এই মটৰ নহয় এইবোৰ মটৰ একদম পুৰা দেখিছে চ' একদম পুৰা মানে মটৰ খেতি তাৰপিছত একদম চাই পিনিবা হালধীয়া এতিয়া নদী ঘাটত আহিলোঁ তো এবাৰ একদম পুৰা নদী মানুহবোৰ পিকনিক খাই আছে সম্পূৰ্ণ চবে ফটো তোলা ব্যস্ত ৰিল বনোৱা ব্যস্ত মানে ইয়াতে অকণমান দি টাইম পাছ কৰি তাতে মানে খাবলৈ যাম আৰু ভোক লাগিছে 2 বাজিলৈকে খাম আৰু অলপ পিছত ভোক লাগিছে আমাৰ খানা মানে ষ্টাৰ্ট হ'ব হৈছে সকলো খাবলৈ বহিছে আৰু খাম আৰু এতিয়া অলপ পিছত লগতে মোৰ ডিঙিত দেখিছে ভাতো এয়া একদম উঠি আছে অথনিৰ পৰা উঠি আছে মাইকী হয় নকামই বাৰু আৰু খাবলৈও হৈছে আমাৰ ঐ কিবা এটা কৈ দে কিবা কবি নেকি হে এই চা ক'ত যাওঁ এমিন চা চাই দে তো এতিয়া আমাৰ খানা আৰম্ভ হৈ গ'ল ইয়াৰ গোটেইগালে এই পিকুৱে খানা বিলাই আছে ইয়াৰ গোটেই আৰু এইটো এটা উঠিছে এইটো নানামৰা হ'ল একদম এই তো ভাত চাত খাই লওঁ একদম বাকী আৰু কি আছে দেখাই আছোঁ উঠিবি মজা মেইন মানুহটো ওলাইছে আৰু হয়নে ইমান দাইল দিছে দেই বাইদেউ এইপিনে চাই দেই দাইল দিছে তো খাই পোৱাটো হৈ গ'ল এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ মানে একদম বহুত গধূলি হ'লগৈ আৰু ধুনীয়া লাগিলে পৰিৱেশটো মজা লাগিলে আৰু 1 তাৰিখ বুলি মানে খালোঁ আৰু মজাকৈ তো কিয় লগটো ইয়াতে সামৰিছোঁ মানে নতুন বছৰ বুলিকে এসাঁজ খালোঁ সকলোৱে তো সকলোৱে ভালে কুশলে থাকক তো নতুন বছৰ নতুন ভিডিঅ' ভাল আহি থাকিবলৈ চেষ্টা মানে দি থাকিবলৈ চেষ্টা কৰি থাকিম বাই বাই